নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাই গৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। শৃংখল চলিহাৰ গড়ত নিশা মৌলানা বদৰুদ্দিন আজমল উপস্থিত হৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। শৃংখল আৰু মই এতিয়াৰে পৰা ভাই বাইৰ গড়ত ভাই আহিছে। শৃংখল চলিহাৰ গড়ত উপস্থিত হৈ মৌলানা বদৰুদ্দিন আজমলৰ মন্তব্য। মই শৃংখলৰ তাত আহি বহুত সন্মান পাইছোঁ। হিন্দু না মুছলমান একে খুদাৰ সন্তান, এইদৰে মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। শৃংখল আৰু মোৰ মাজত কাজিয়া লগাবৰ কোনেও চেষ্টা নকৰিব, একেলগে দুয়ো মিলি কাম কৰিম বুলি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। জনাই গৈছোঁ পৰৱৰ্তী খবৰ। কাৰ্বি পাহাৰৰ বান বিভীষিকাত মৃত্যু এজনৰ। মৃত লোকজন আইজুল ইছলাম বুলি জানিব পৰা গৈছে। পাহাৰৰ পৰা নামি অহা পানীৰ দলত জলমগ্ন বোকাজানৰ কেইবাটাও অঞ্চল। 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে কাৰ্বি পাহাৰৰ পানী। প্ৰলয়ংকাৰী বানত প্লাবিত নাগালেণ্ডৰ সীমান্তৱৰ্তী লাহৰিজানৰ পাণবাৰী, চানডে মাৰ্কেট, ডুডু কলনী। জনাই গৈছোঁ পৰৱৰ্তী বিগ ব্ৰেকিং। হাজাৰ তিৰস্কাৰ অপমানক একাষৰীয়া কৰি বানপীড়িতৰ কাষত আজি চকুৰ আলিয়ে দেখুৱাইছে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰি থকা বানাক্ৰান্তৰ মুখত হাঁহি বিৰিঙাবলৈ দিনে নিশাই শ্ৰমদান কৰিছে চকুৰ আলিয়ে আৰু তেওঁৰ সহযোগীসকলে। দমকল নিৰ্মাণৰ পৰা আৰম্ভ কৰি বানৰ পানী শুকোৱাৰ পিছত গড়ৰ ভিতৰৰ পলস পৰিষ্কাৰ কৰালৈকে সেৱাৰ কামত ব্যস্ত চকুৰ আলি আৰু তেওঁৰ সৈতে যোৱা যুৱকসকল। পৰৱৰ্তী খবৰ। পাকিস্তানক লৈ এইবাৰ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য। পাকিস্তানীসকল অন্তৰৰ পৰা ভাৰতৰ শত্ৰু নহয় বুলি মন্তব্য কৰিছে মোহন ভাগৱতে। ভাৰত পাকিস্তানৰ সম্পৰ্কক লৈ মন্তব্য মোহন ভাগৱতৰ। পাকিস্তানৰ জনতা সম্পূৰ্ণৰূপে ভাৰতৰ শত্ৰু নহয়। স্থায়ী শত্ৰুতাই কোনোদিনে সমস্যাৰ সমাধান নকৰে। যুদ্ধৰ বাবে সকলো সম্পৰ্ক শেষ কৰিব নালাগে। পাকিস্তান 100 বছৰৰ পূৰ্বে ভাৰতৰে অংশ আছিল। এই ঐতিহাসিক সঁচা কথাটো কেতিয়াও পাহৰি যাব নালাগে। পৰৱৰ্তী বিগ ব্ৰেকিং। RSS বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধী। মোহন ভাগৱত, অমিত শ্বাহ, নৰেন্দ্ৰ মোদী আৰু আদানীয়ে চাকৰি ধ্বংস কৰিলে। এই ব্যৱস্থাটোৱে বিশ্ববিদ্যালয়সমূহ শেষ কৰিলে আৰু আপোনালোকৰ ওপৰত আক্ৰমণ চলালে। ৰাহুল গান্ধীৰ এই বিস্ফোৰক মন্তব্য জেনজিক ভাৰতৰ আটাইতকৈ শক্তি বুলি ঘোষণা ৰাহুল গান্ধীৰ। লাখ লাখ জনতাৰ উপস্থিতিত ৰাহুল গান্ধীয়ে বিজেপিৰ বিৰুদ্ধে কৰিছে কেইবাটাও ডাঙৰ মন্তব্য।